ইলেক্ট্ৰিচিটি বিলবোৰ ৰিলিজ নকৰাৰ কাৰণে অংগনবাদীত কাৰেণ্ট নাই। ল'ৰা ছোৱালীবোৰে বহুত কষ্ট পাই আছে। মই বিভিন্ন ঠাইত ফিল্ডত গৈ এইটো পাইছোঁ। ফাণ্ড ৰিলিজটো কেন্দ্ৰীয় চৰকাৰৰ লগতো অকণমান ডিপেণ্ড কৰে, কাৰণ তেওঁলোকক আমি অনুৰোধ জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই জনাইছোঁ। কুৱেশ্যন নম্বৰ 126 চেয়াৰমেন আলী আহমেদ। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰশ্নত যিকেইটা ইছ্যু ৰেইজ কৰিছিলোঁ, প্ৰশ্ন দিয়াৰ পিছতে মাননীয় মন্ত্ৰী মহোদয়ে তড়িৎ গতিত সেইকেইটা সমাধান কৰি দিছে। তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিছ ইজ অলছ' এ ৰেকৰ্ড ইন দিছ এছেম্বলি। ছেকেণ্ড, মাননীয় মন্ত্ৰী মহোদয়, অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে মই 3টামান ইছ্যু জনাব খুজিছোঁ। 1 নম্বৰ হ'ল, অংগনবাদী চেণ্টাৰবোৰত ইলেক্ট্ৰিচিটি বিলবোৰ দিয়া হোৱা নাই বুলি ফিল্ডত কৈ আছে। এতিয়া গৰম যথেষ্ট। ইলেক্ট্ৰিচিটি বিলবোৰ ৰিলিজ নকৰাৰ কাৰণে অংগনবাদীত কাৰেণ্ট নাই। ল'ৰা ছোৱালীবোৰে বহুত কষ্ট পাই আছে। মই বিভিন্ন ঠাইত ফিল্ডত গৈ এইটো পাইছোঁ। 2 নম্বৰ হ'ল, আমাৰ যিটো SNPৰ কাৰণে টকাটো যাব লাগে, আপুনি সিদিনা প্ৰশ্ন উত্তৰত কৈছে যে আমি ডিষ্ট্ৰিক্টত দিওঁ, তেওঁলোকে দিয়ে। মই সিদিনাখনো এটা ICDS প্ৰজেক্টত গৈছিলোঁ, অংগনবাদী ৱাৰ্কাৰবোৰৰ লগত কথা কৈছে যোৱা হয়, সেইটোৱে ইছ্যু ৰেইজ কৰিছোঁ। তেখেতে শি উইল লুক ইনটু। এই পইচাটো মাহে মাহে যদি নেযায়, তেওঁলোকে কৈছে 6 মাহ 1 বছৰ মূৰত যায়, তেতিয়াহ'লে কিন্তু পিছত পইচাটো দুৰ্নীতি হোৱাৰ সম্ভাৱনা থাকে, আত্মসাৎ হোৱাৰ সম্ভাৱনা থাকে। গতিকে ষ্টেট লেভেলত গণ্ডগোল নে ডিষ্ট্ৰিক্ট লেভেলত গণ্ডগোল, আপুনি চাই মাহে মাহে যাতে পইচাটো যায়, এইটো ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ, আমাৰ অৰিয়ন ফুড প্ৰডাক্টছ হেকে হেকে অৰিয়ন ফুড প্ৰডাক্টছ, মই এটা প্ৰশ্ন কৰিছিলোঁ, উত্তৰ দিছে, কিন্তু ফিল্ডত দেখিছোঁ অৰিয়ন এই পেকেটবোৰ হট কুক মিল, এইটো ল'ৰা ছোৱালীয়ে নাখায়। কি বা গণ্ডগোল আছে, আপুনি পটককৈ উত্তৰ দিব নোৱাৰিবও পাৰে। মই খালি উড লাইক টু ৰিকুৱেষ্ট ইউ কাইণ্ডলি টু লুক ইনটু অল দিছ 3 ইছ্যুজ। নন পেমেণ্ট অফ ইলেক্ট্ৰিচিটি বিল ফৰ হুইচ দি অংগনবাদী চেণ্টাৰ্ছ আৰ de-electrified, electric connection has been disconnected. Number 2, HEM provided by Orion is detestable. The children do not take it. Number 3, মাহে মাহে টকাটো যাব লাগে। এইখিনি আপুনি ব্যৱস্থা ল'ব বুলি আশা কৰোঁ। অনাৰেবল মিনিষ্টাৰ, প্লিজ ৰিপ্লাই। অধ্যক্ষ মহোদয়, মই বিধায়ক ডাঙৰীয়াই যিখিনি কথা কৈছে মই নোট কৰি লৈছোঁ। আৰু এটা কথা তেখেতক মই কওঁ যে আচলতে ফাণ্ড ৰিলিজটো কেন্দ্ৰীয় চৰকাৰৰ লগতো অকণমান ডিপেণ্ড কৰে, কাৰণ তেওঁলোকক আমি অনুৰোধ জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই জনাইছোঁ, যাতে তেওঁলোকে যদি কেন্দ্ৰীয় চৰকাৰে আমাক মাহে মাহে মাহেকীয়া যদি ফাণ্ডটো ৰিলিজ কৰে, তেতিয়াহ'লে আমাৰো এইখিনি সুবিধা হ'ব। মই বাকীখিনি চাওঁ।